জনা তুমি শুনা তুমি শুনা। এই গানটোত মই কেতিয়াবা শ্ৰোত কওঁ সেই পুৰুষসকলৰ মাজৰে গোলাঘাট বুলি গৌৰৱ কৰে গুৱাহাটীৰ পৰা দৌৰ মাৰি আহে অসমত প্ৰথমবাৰৰ কাৰণে বান সাহাৰ্য যে সুৰ বাহিনী গঠন কৰিছিল জয়ন্ত হাজৰিকালৈ এটা হাত চাপৰি আপোনালোকৰ পৰাই বিচাৰে। কাৰণ গোলাঘাটৰ ইতিহাস বেলেগ ধৰণৰ, অসম আন্দোলনৰ ইতিহাসো গোলাঘাটৰ পৰা বেলেগ ধৰণৰ। সেই বানপীড়িতসকলৰ কাৰণে শিল্পীয়ে চিন্তা কৰা ইতিহাসো ইয়াৰ পৰাই আৰম্ভ হৈছিল। সেয়েহে আকৌ এবাৰ জয়ন্ত হাজৰিকালৈ মই তেখেতৰ আত্মাৰ শান্তি লাভ কৰিব বিচাৰোঁ। লাহে লাহে মনত পৰি গ'ল মন খনে খনে বিনাই মাতৃৰ গোমতী হেৰাই হৃদয় শুনাই আঁকি দিয়া ফুট কপাল খুৱাই মন ক্ষণে ক্ষণে বিনাই। তাৰ গান বাৰু কওকচোন আপোনালোকৰ এই গোলাঘাটৰ মাটিৰ প্ৰয়াত তেখেত হয়নে উপেন কাকতি দেৱলৈ এটা হাত চাপৰি বিচাৰি যাওক। আল্লাহ খাৰধি কৰা হে বান্ধ জীয়ৰ কাৰণী নাই মোৰ আল্লাহ দেহৰ ভৰসা নাই মোৰ আল্লাহ জীয়ৰ কাৰণী। এই নাহৰণি গাঁওখনত সোমালে মোৰ এনেকুৱা লাগে এতিয়াও যেন ৰেকিবুদ্দিন চাহেবক লগ পাওঁ মোৰ হৃদয়ৰ সৃষ্টিৰ অনুভৱত। এতিয়াও সেই সৈয়দ আব্দুল মালিক চাহেবক লগ পাওঁ। দুয়োগৰাকী পুৰুষালৈ এটা হাত চাপৰি বিচাৰিছ। কপালতে হাত যোৱা বোলাই সেইবিলাক সামৰ্থ্য ভূপেন্দ্ৰৰ কথাটো নকয়। এতিয়া মই বিচাৰিম ধ্ৰুৱই কিয় মাতিলে, কোনটো গান গালে ধ্ৰুৱই ভাল পাব। এতিয়া আৰু কিন্তু কষ্ট নিদিবা দেই। ফিল এটা দিয়া, সবেই ফিল এটা বজোৱা। কেনেকৈ পাতো এইবাৰ ককাই বিহু নহয় বৰ নাচনী কেনেকৈ মাতো ককাই বিহু নহয় বৰ
दुखे दुखे भुगली बहरा